নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজ নিউটপল বৰুৱালৈ আৰু মধ্যঅসম এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ। এতিয়া দোকান খোলাৰ টাইমটো হোৱা নাই, আমি খোলোঁ 11 বজাত, টাইম যেতিয়ালৈকে হোৱা নাই কাৰণে এই আঁতৰি দোকানৰ পৰা আহিলোঁ। আহি পিনে এতিয়া কি কৰোঁ কি নকৰোঁ ওলাই আহিছোঁ, আৰু অলপ সময়ত 5-10 মিনিটমান আছে, তাকে জীৱন খোৱাৰ ওচৰলৈ যাওঁ। জীৱন খুৱাই কি কৰি আছে, অলপ আড্ডা মাৰোঁ জীৱন খোৱাৰ লগত। জীৱন খোৱা মানে লগৰ টাইপৰ ককাই চিষ্টেমৰ চব, আৰু আমাৰ ওচৰ চুবুৰীয়াৰ পৰা মিলা প্ৰীতিকৈ থাকোঁ। আৰু আমাৰ ওচৰৰ দোকানী খ্ৰীষ্টপিন, এইখন মোৰ দোকানখন দেখিছে, NK ৱাইন শ্বপ। তাৰ আগত আছে দা বইজ ৱাৰ্ডৱ, এইখন মোৰ দেউতা বহি থাকে। এইখন আমাৰ জীৱন খোৱাৰ দোকান। তেখেতে পূৰা মোবাইলত বিজি গাইছ, পুৰা ভিডিঅ'ত চোৱাত। এনেই অলপ ধেমালি চেমালি কৰিলোঁ, হেৰি কৰিলোঁ। তেখেত মানে অলপ লাজু কৰি মোক চৰি দেই, মোক কাটো অলপ আহি গৈছে, ঠাণ্ডা বতৰ ন। এনেই কথা পাতি আৰু এতিয়া দোকান খোলাৰ টাইমো হৈ গ'ল। আহিলোঁ, আহি পিনে এই ফ্ৰিজতো কালি আপোনাৰ ষ্টক খতম হৈ যায়, চব লগাব লাগিব। খালী হৈ আছে ফ্ৰিজটো, পূৰা হেৰি কৰি পিনে লগাব লাগিব। আৰু মানুহ অহা কথা আছে, মানুহখিনিৰ কাৰণে জেগাও সেই ঠিক কৰিব লাগিব। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ, কাৰণ কামো বহুতখিনি কৰিব আছে। বাই বাই, লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।